অনুভাৱৰ বিষয়ে আলোচনা কৰক। ৰস আস্বাদন প্ৰক্ৰিয়াৰ দ্বিতীয় স্তৰ হিচাপে অনুভাৱক গ্ৰহণ কৰিব পাৰি। সহজভাৱে ক'ব পাৰি যে অন্তৰত জাগ্ৰত হোৱা ৰতি আদি স্থায়ী ভাৱৰ কাৰণে শৰীৰত অভিব্যক্ত হোৱা কিছুমান কাৰ্য আনৰ উপলব্ধিযোগ্য হয়। এনে ধৰণৰ কাৰ্য যেতিয়া নাটকত উপস্থাপিত হয় তেতিয়া সেইবোৰক অনুভাৱ হিচাপে চিহ্নিত কৰা হয়। অনুভাৱক দুটা ভাগত ভাগ কৰিছে: কৃত্ৰিম আৰু সাত্ত্বিক। কৃত্ৰিম অনুভাৱ হৈছে স্থায়ী ভাৱ মনত জাগ্ৰত হোৱাৰ সময়ত সৃষ্টি হোৱা অন্তৰৰ ভাৱবোৰক ইচ্ছাকৃত দৈহিক চেষ্টাবিলাকক কৃত্ৰিম অনুভাৱ বোলে। যেনে নাটকত পাত্ৰীৰ হৃদয়ত ৰতিভাৱ জাগ্ৰত হ'লে পাত্ৰজনক সেৱা কৰিবলৈ পাত্ৰীৰ হৃদয়ত তীব্ৰ অভিলাষ জন্মে। ইয়াৰ ফলত পাত্ৰীয়ে আগ্ৰহেৰে চাই মনৰ ইচ্ছা প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। এই ধৰণৰ বহিঃপ্ৰকাশিত কাৰ্যকেই কৃত্ৰিম অনুভাৱ বোলে। সাত্ত্বিক অনুভাৱ: অন্তৰত স্থায়ী ভাৱ জাগ্ৰত হ'লে যিবোৰ কাৰ্য আপোনা আপুনি সংঘটিত হয় আৰু তাৰ দ্বাৰা এজনে আনজনৰ মনত সৃষ্টি হোৱা ভাৱৰ অনুমান কৰিব পাৰি তাকেই সাত্ত্বিক বা স্বাভাৱিক অনুভাৱ বোলে। যেনে প্ৰিয় ব্যক্তিৰ আকস্মিক বিয়োগ বা আগমনত হোৱা বিষাদ বা হৰ্ষৰ বহিঃপ্ৰকাশ হিচাপে স্বাভাৱিকভাৱেই চকুৰ পানী বৈ আহে। ইয়াৰ দ্বাৰা আনজনে সহজেই এই ভাৱৰ উমান পায়। এনেদৰে অন্তৰৰ ভাৱপ্ৰকাশক কাৰ্যকেই স্বাভাৱিক বা সাত্ত্বিক অনুভাৱ বুলি কোৱা হয়।